ভূখণ্ড বুলি কৈছে। মামুলি ভূখণ্ড নহয় দেই। অটল বিহাৰী বাজপেয়ী ৰাজনীতিৰ কথা কোৱা নাই দেই, কবি হিচাপে কৈছোঁ। অটল বিহাৰী বাজপেয়ী যদিও তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল, তাৰ ঊৰ্ধত তেখেতে এজন ডাঙৰ কবি আছিল। তেখেতে হিন্দীত এটা কবিতা লিখিছিল, ভাৰত সিर्फ एक जमीन का टुकड़ा नहीं है, ये एक जीता जागता राष्ट्र पुरुष है, इसका बिंदु बिंदु जल गंगा जल है, इसके कंकर कंकर में शंकर है, हम जिएंगे तो इसके लिए, मरेंगे तो इसके लिए। মানে ভাৰতবৰ্ষৰ প্ৰত্যেক টোপাল পানী গংগা জলৰ লগত তুলনা কৰা হৈছে, প্ৰত্যেকটো শিলক শংকৰৰ লগত তুলনা কৰা হৈছে। গতিকে কিমান আধ্যাত্মিকতাৰে পৰিপুষ্ট এটা ভূখণ্ডত আমাৰ জন্ম হৈছে, আৰু সেইকাৰণে আমাৰ অঞ্চলত ইমান জাগ্ৰত শিৱ মন্দিৰৰ আবিৰ্ভাৱ হৈছে। শংকৰদেৱেও কৈছিলে হয়নে নহয়, ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য জনম ভাৰত বৰিষে। ভাৰতবৰ্ষত জন্ম লভিবলৈ আপুনি ভাগ্যৱান হ'ব লাগিব, এনেই আৰু ভাৰতবৰ্ষত জন্ম হ'ব নোৱাৰে। আপুনি আগৰ জন্মত, পূৰ্বৰ জন্মত কিবা ভাল কাম কৰিছে কাৰণে আপুনি ভাৰতত জন্ম হৈছে, এইখিনি বিশ্বাস আমি প্ৰত্যেকে ৰাখিব লাগে। তেতিয়া আমি সংস্কাৰিত হৈ থাকিম। ধৰ্ম আৰু সংস্কৃতি এটা মুদ্ৰাৰ ইপিঠি দেই। যেনেকৈ এটা মুদ্ৰাত হেড আছে, টেইল আছে, তেনেকৈ ধৰ্ম আৰু সংস্কৃতি সেই মুদ্ৰা এটাৰ এটা একফাল আৰু এটা আনফালটো। কিয়নো আজি এক ধৰ্মীয় পৰিৱেশৰ মাজত সাংস্কৃতিক অগ্ৰাধিকাৰ দিয়া হৈছে। এখেতসকলে ভবা নাই যে ইয়াত কেনেকৈ সংস্কৃতি আহি গ'ল। হৈয়ে যায়, ধৰ্ম কৰিলে সংস্কৃতি আহিয়ে যায়, আৰু য'ত সংস্কাৰ আছে সেই সংস্কৃতি। আৰু তেনেকৈ আজি ইয়াত আপোনালোকৰ সন্মুখত মনোৰঞ্জন দিয়াৰ কাৰণে, কেৱল মনোৰঞ্জন বুলি নাভাবিব, এইটো আমাৰ সংস্কৃতিৰ বাহক। এই যিটো নেকি আমি যাত্ৰা পাৰ্টি বুলি কওঁ, আমাৰ সংস্কৃতিৰ বাহক এইবিলাক আমি জীয়াই ৰাখিব লাগিব। মই আহি কৈছোঁ যে এতিয়াও আছেনে যাত্ৰা পাৰ্টি? আগতে শুনিছিলোঁ আমি যাত্ৰা পাৰ্টি আছিল, এতিয়াতো ভ্ৰাম্যমান থিয়েটাৰ আছে, যাত্ৰা পাৰ্টি নাই। কিন্তু আদিতে এইবিলাকেই আছিল, আৰু এইবিলাকক যদি জীয়াই নাৰাখোঁ তেতিয়া আমাৰ পৰিচয় ক'ৰবাত নহয় ক'ৰবাত হেৰাই পেলাম। যদি আমি এই গামোচাখন জীয়াই নাৰাখোঁ, মই কিহৰ জোৰত, কিহৰ বলত মই নিজকে অসমীয়া বুলি ক'ম? মোৰ গামোচাখন মোৰ কাৰণে স্বাভিমান, সেইকাৰণে মই নিজকে